এটা সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় কবিতা সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনিয়া। পাণ বজাৰলৈ নাযাবা সন্ধিয়া, ফাইন ধুৱাইনেৰে মাতাল দীঘলী পুখুৰীৰ পাৰ। অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ নিশান্ত কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই। তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা। মোৰ একো মন নাছিল সি, মই দৰিকণা ধৰিবলৈ বৰশী নাপাওঁ। তোমাৰ দুখৰ পোছাক ধুবলৈ মই ধোবা হওঁ। তুমি কি ভাল পোৱা গৰম? চিত্ৰা, মেৰিণ্ডা নে পেপচি, থামছ আপ? আমেৰিকা, আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। ঘোলা পানীত কলেৰা খাই যৌৱনপ্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা? মেডোনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা, সেই চিঞৰ বুভুক্ষ মানুহৰ মই শুনিব নোৱাৰো। ৮০ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা, বেত্ৰাঘাতৰ সংজ্ঞা। আইসকলক সোধা, তেওঁলোকক কিমান বাৰ উলংগ কৰা হৈছিল আন্ধাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰ এটি ঘাম, বন্ধুসকলে মোক জোকায়, কিয় লৈ ফুৰা? ৰেচনৰ কাৰ্ড। তেওঁলোকে নাজানে তাত লিখা থাকে বসন্ত প্ৰেমৰ ঠিকনা। তুমি কেতিয়াবা চিচিফাছৰ সাধু শুনিছানে? স্পাৰ্টাকাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটো লৈ উভতে। শিক্ষক বাইৰন টিভিত মৰে খেতিয়ক কিছ। উতনৰ শ্যালী নিৰুদ্দিষ্ট হয়। মহানগৰত মৌন বুদ্ধ, মৃত ঈশ্বৰ ক্ৰুশবিদ্ধ যীশু। তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছিলানে? লৌতাক নেৰুতাক খাবা। খোৱা মোৰ হৃদয়ৰ ৰাছিয়াৰ ভটকা, খায়ে জানোচা হাঁহিৰে খিলখিলাই তোমাৰ হৃদয়ৰ পৰা খৰিকা যায়। মই ধূমপান কৰো, এই মোৰ নিচা। সাগৰিকা, তুমি যে গানৰ চিগাৰেট লগ পালে মোৰ দেউতাক সুধিবা, তেওঁ নিচা অৰণ্যৰ সেউজীয়া পথাৰৰ দুখ। শোষণৰ ফলত তেওঁ এজন পূজা মানুহ। দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবই সুখৰ চৰাই। এদিন তুমিও গুচি যাবা মোৰ বুকুৰ ৰক্ত জমা চিগি জালুকবাৰী নাইবা বিহীন। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, নতুন দিনৰ আন চান চুকি দি যাবা মোৰ কলমত তেজৰ চিয়াহী। বাৰুজৰ আখৰ লিখিম। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? ধন্যবাদ।